হেল্ল' ভিউৱাৰ্ছ, মই আপোনালোকৰ বাবে দুটি দুখৰ খবৰ লৈ আহিছোঁ। ধেমাজিৰ নন্দিতা শইকীয়াক এতিয়ালৈকে চিনি নোপোৱা মানুহ চাগে নায়েই। অতি দুখেৰে আপোনালোকক জনাবলগীয়া হৈছে যে নন্দিতা শইকীয়া আৰু আমাৰ মাজত নাই। দাৰ ঘাপত অতি গুৰুতৰভাৱে আহত হোৱা মৰিঢল কলেজৰ নন্দিতা শইকীয়া এই ওচৰত হাৰ মানিলে। তেওঁৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাকে কামনা কৰিলোঁ। লগতে আপোনালোকলৈ আন এটি দুখৰ খবৰ লৈ আহিছোঁ। সেই খবৰটো হৈছে জনপ্ৰিয় গায়িকা বৰ্ণালী কলিতাৰ। যোৱা 24 জুলাই তাৰিখে বৰ্ণালী কলিতাৰ জীৱনলৈ আহে মাতৃ হোৱাৰ সুখ। সেই কণমানিজনীয়ে মাত্ৰ 7 দিন জীয়াই থাকে আৰু তাৰ পিছত সকলোকে কন্দুৱাই থৈ গুচি যায়। গায়িকা বৰ্ণালী কলিতাই শ্বেয়াৰ কৰা এই পোষ্টটো যদি আপোনালোকে পঢ়িব বিচাৰে, ভিডিঅ'টো পোষ্ট কৰি আপোনালোকে পঢ়িব পাৰে। দুয়োগৰাকীৰ কাৰণে মই প্ৰাৰ্থনা কৰিলোঁ যাতে দুয়োগৰাকী য'তেই আছে শান্তিত থাকক।